অহৰু উঠ ভাত কেইটামান খাই ল জ্বৰটো কমিছে উঠ বহ মই শুকান ভাত নাখাওঁ মাংস খাওঁ জ্বৰটো ভাল হওক কালি তোক মাংস আনি খুৱাম দে আজি তই ভাল পোৱা আলু ভাজি বনাইছো নহয় আলু ভাজি বনাইছা ইয়ে দিয়া আকল চাও দাদা তুমি মোক বহুত ভাল পোৱা ন পাওতো কিয় ভাল পোৱা কাৰণ তই মোৰ একমাত্ৰ মৰম লগা ভাই এতিয়া মনে মনে ভাত খা ভাত খোৱাৰ সময়ত কথা পাতিব নাপায় নহয় দাদা ভাল পোৱা মানে কি কোৱা না আহা কৈছো নহয় ভাত খোৱাৰ সময়ত কথা নহয় নহব নহব কোৱা না কোৱা ভাল পোৱা মানে হৈছে এজনে আনজনৰ বাবে সকলো এৰিবলৈ সদায় সাজু থকা মানে ত্যাগ বুজিলি এতিয়া মনে মনে ভাত খা পিছত কথা পাতিম হেল্ল' ছাৰ আজিও তই কামত নাহিলি যে ছাৰ ভাইটিৰ বিৰাট জ্বৰ সেইকাৰণে যাব নোৱাৰো মই সেইবোৰ নাজানো আজি তই কামত নহাৰ কাৰণে এটা ডাঙৰ ডিল আমাৰ হাতৰ পৰা গুচি গ'ল যদি তোৰ বেঙা ভাইৰ পৰা ইমানেই অসুবিধা হয় তেনেহ'লে তাক অনাথ আশ্ৰমত থৈ নাহ কিয় মই আৰু তোৰ এইবোৰ বাহানা শুনি থাকিব নোৱাৰো তই তোৰ বেঙা ভাইটিৰ আলপৈচান ধৰাতেই থাক কালিৰ পৰা তোৰ কামত অহাৰ কোনো প্ৰয়োজন নাই ছাৰ ছাৰ আপুনি এনেকুৱা নকৰিব প্লিজ ছাৰ ছাৰ কি হ'ল একো নাই তই ভাত খা পানী লৈ এজনে আনজনৰ বাবে সকলো এৰিবলৈ সদায় মানে ত্যাগ বুজিলি দাদা ময়ো আপোনাক বহুত ভাল পাওঁ দাদা মই জানো তই যে মই বহুত ভাল পাওঁ কিন্তু মই আপোনাক অকলে যাব খোলা নাছিলোঁ কিন্তু মোৰ যে একো নাই কি কৈছ বাৰু মই
তই মোক কি কৈছ